হেল্ল' গাইজ, বহুত দিন মূৰত আজি আৰু এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ যে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। আৰু ইয়াৰ ভিতৰত অসম পুলিচ, এবি, ইউবি আৰু SI পোষ্ট আৰু ইয়াৰ লগতে ADR থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেডত আহিবলগীয়া পোষ্টৰ কাকতসমূহ আলোচনা কৰিম। ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকক। 1 নম্বৰ হৈছে যে 1228 চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰতে চাটলুং চুকাফা, বি নম্বৰতে কুমাৰ ভাস্কৰ বৰ্মন, আৰু চি নম্বৰতে তৰুণৰাম ফুকন, আৰু ডি নম্বৰতে পুৰন্দৰ সিংহ। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে এ নম্বৰটো চাটলুং চুকাফা। 2 নম্বৰ হৈছে যে হুৱেনচাঙে অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। হুৱেনচাঙে অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? যেনে এ নম্বৰে যে চাটলুং চুকাফা, বি নম্বৰে কুমাৰ ভাস্কৰ বৰ্মন, চি নম্বৰটো তৰুণৰাম ফুকন, আৰু ডি নম্বৰটো হৈছে পুৰন্দৰ সিংহ। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো বি নম্বৰ কুমাৰ ভাস্কৰ বৰ্মন। 3 নম্বৰ হৈছে অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলোতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল? ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰটো চাটলুং চুকাফা, বি নম্বৰটো হৈছে কুমাৰ ভাস্কৰ বৰ্মন, চি নম্বৰটো হৈছে তৰুণৰাম ফুকন, আৰু ডি নম্বৰটো হৈছে পুৰন্দৰ সিংহ। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চি নম্বৰটো তৰুণৰাম ফুকন। 4 নম্বৰটো হৈছে যে আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? ইয়াত 4টা উত্তৰ দিয়া আছে। ইয়াত 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ডি নম্বৰটো পুৰন্দৰ সিংহ। 5 নম্বৰটো হৈছে কোন চনত অসমীয়া ভাষাটো ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াত 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ নম্বৰটো 1961 চনত। 6 নম্বৰটো কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? ৰেল সেৱা কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল অসমত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে বি নম্বৰটো 1882 চনত। 8 নম্বৰ কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? 4টা উত্তৰ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰ। 8 নম্বৰ ভাৰতৰ সামুদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান ক'ত অনুষ্ঠিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে গুজৰাট। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? এ নম্বৰটো বসন্ত দাস। 10 নম্বৰ হৈছে যে অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে যে ডি নম্বৰ 1903 চনত। কোন চনত গঠিত হৈছিল? 1903 চনত। 11 নম্বৰ অসমত কোন চনত চাহ প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰ